আহি আছোঁ আজি ধান কাটিবলৈ। ৰওঁতে মোটামুটি এসপ্তাহ পাৰ হৈ গ'ল। আজি লগত কোলাইকো লৈ আহিছোঁ। আজি দেখাম ধান কটা আপোনালোক। চবেই জানেই ধান কেনেকৈ কাটে। আজি জমনি কিছুমান ঘটনা হৈ আছে। আগতে মানে চাহ খাই আপোনাৰ জলপানে দি, এতিয়া আগতেই গৈ কোলাই কৈছে বোলে চাহ খাব পোলাও নহ'লে খিচিৰি। সেইকাৰণে পূৰা পেকিং কৰি লৈ আহিছোঁ। আপোনাক বাকীখিনি দেখাই আছোঁ, কেনেকৈ ধান কাটে, কেনেকৈ ঘৰত লৈ যায়। আধুনিক যুগৰ আধুনিক কথাবিলাক দেখাম লাহে লাহে। এতিয়া বাইক চলাই আছোঁ মই, আৰু ধৰি আছে এক্সিলেটাৰ দি আছে কোলাই। এতিয়া আহি পাই গ'লোহি ধান কটা জেগা, আৰু এয়া মানুহ বহি আছে। টোটেল 8জন মানুহ লৈছোঁ। তাৰে 4জন আহি পালেহি, বাকী কোলাইটো আছেই মোৰ লগত। চবেই কাটা মেলাত লাগি আছে। কোলাইক ক'লে এবাৰ ৰছীডাল বনাই দেখাই দিয়ে, আৰু ৰছীডালতে বন্ধা হয়। আমাৰ এইফালে মুৰিয়া বান্ধে, বহুত জেগাত এইটো কি বান্ধে বুলি কয়, সৰু সৰুকৈ কোচা বান্ধি পথাৰতে হেৰি কৰি থয়, ৰ'দত দি থয়। আমাৰ ধান যিহেতু শুকাই আছে, আমি মুৰিয়া বান্ধিম। মুৰিয়া বান্ধিব ৰছী কাটিলে, আৰু এয়া আৰম্ভ কৰি দিলে। আপোনালোকে নাভাবিব যে মই ধান কাটিব নাজানো, ময়ো কাটিব জানো। দেখাই আছোঁ আপোনালোকক ডেম'টো। সোণালী পথাৰ, সঁচাকৈ সোণালী পথাৰ দেখি সঁচাকৈ ভাল লাগিছে। এই অলপ দিনৰ আগতে কেঁচা হৈ আছিল, যিহেতু এতিয়া চব পকি গৈছে, আৰু কাটা আৰম্ভ কৰিছে। প্ৰায় মানুহে ধান কাটি হোৱাই দিছে। আৰু ময়ো যে ধান কাটিব জানো, সেইটো প্ৰমাণটো দি দিলোঁ আপোনালোকক এগোচা কাটি। যিহেতু ধান ইমান ভাল হোৱা নাছিল, গতিকে বহুত আগতীয়াকৈ ধান কাটি হৈ গ'ল। আৰু এয়া গৰু গাড়ী, নহয় গৰু গাড়ী, আজিকালিতো আধুনিক যুগ। এয়া গাড়ী আহি পাই গ'লহি। মানুহ লৈছিলোঁ আপোনাৰ 8জন। বহুত সোনকালে হৈ গ'ল, 12:30 মানতে ধান কাটি হৈ গ'ল। গতিকে একো নাই, হৈ গ'ল আৰু সোনকালে আজৰি হ'লোঁ। যিটো লছেই, আৰু সেইটো ভাবিতো লাভ নাই, এতিয়া হৈ গ'ল যিহেতু। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। এটা আধুনিক গাঁৱলীয়া পৰিৱেশ দেখাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব।